हादरसायाव गोबां अखा हानाया गोबां जायगायावनो दैबाना खालामदों। दैबाना जानायनि जाउनाव गोबां सुबुङा आलाय-सिलाय जानांदों। बेबायदिनो दैबाना जानायनि जाउनाव तामुलपुर जिल्लानि नाग्रिजुलिनि 2 नं दङारगावआव बरनदि दैसानि बिखायाव नांथानानै दङ मोन 14 नखरा। हरनिफ्रायनो नांथानानै दङ मोन 14 नखरनि गथ' आइजोफोरखौ लाफानानै गासै सा 70 सुबुङा। नांथानानै दङ गोबां न'नि जिब-जुनारफोराबो। बान्दोआ बायफ्लंनायनि जाउनावनो दै गेजेराव नांथानांदों बे नखरफोरा। बे सुबुंफोरखौ बोखांनायनि थाखाय नुजाथि हैदों SDRF आरो NDRFनि सुबुङा। नुजाथि होयो तामुलपुर बियाबनि MLA जलेन दैमारी आरो EM धर्मनारायण दासआ। 2 নং ডঙৰগাঁৱত বহু পৰিয়াল বৰষুণ আৰু আমাৰ বৰনদীৰ মাথাউৰি ছিঙাৰ কাৰণে ইয়াতে পানীত আবদ্ধ হৈ আছে। গতিকে আমি খবৰ পোৱাৰ লগে লগে মই বিধায়ক হিচাপে নিজে আহিছোঁ। সোনকালে কেনেকৈ আমি ৰেস্কিউ কৰিব লাগে, লগে লগে আমাৰ একেলগে সংগ দিছে আমাৰ বিটিআৰৰ EM ধৰ্মনাৰায়ণ দাস ডাঙৰীয়াও। যিটো আমি এটা প্লেনিং কৰিলোঁ যে কেনেকৈ মানুহ উদ্ধাৰ কৰিব লাগে। গতিকে ইয়াৰ কাৰণে DC মহোদয়কো আমি জনোৱা হৈছে। SDRF NDRFৰ লগত চবৰ লগত কথা পাতিলোঁ। SDRF টিম পঠাইছে, টিম আহি পাইছে। আধা ঘণ্টামান পিছত আমি গোটাই মানুহখিনিক ৰেস্কিউ কৰি নিৰাপদ স্থানলৈ লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। মোটামুটি 60-70জনমান মানুহে ইয়াতে আবদ্ধ হৈ আছে। মহিলা শিশুসকল আছে আৰু জীৱ-জন্তুও আছে, গৰু ছাগলী তেনেকুৱা আছে। গতিকে চবকে উদ্ধাৰ কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। बरनदि दैसायाव इनाय बाला अन्थाइ जावखांनायनि थाखायनो आरो दैसानि बिखायाव अन्थाइ बाला दोनथुमनायनि थाखायनो बान्दोआ बायस'नायनि अजद BTCनि मावफुं सोद्रोमा धर्मनारायण दासनि। যোৱা ৰাতি মাজনিশা মাথাগুৰি ভাঙি পানী সোমাই আহোঁতে 14টা পৰিয়াল আপোনাৰ বিপদীক জেগাত পৰি গৈছে। তো পানী সোমাই অহাৰ কাৰণে বহুখিনি মানুহ প্ৰায় 60-70জন মানুহ তাতে আবদ্ধ হৈ আছে, 14টা পৰিয়াল। তাৰ কাৰণে উদ্ধাৰৰ কাৰণে ইতিমধ্যে SDRFৰ টিম NDRFৰ টিম আহি আছে। তো আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত তেওঁলোকক উদ্ধাৰ অভিযান আৰম্ভ হ'ব আৰু তেওঁলোকক উদ্ধাৰ কৰিব পাৰিব। কি কাৰণত মথাউৰি ভঙা বুলি আপুনি ভাবে? মথাউৰি ভঙাৰ মেইন কাৰণ অবৈধ খনন হৈ থকাৰ কাৰণে মাজত বালিৰ ঢিপা তেনেকুৱা বনাই থোৱাৰ কাৰণে অবৈধ খনন কৰি পানীটো আপোনাৰ বৰনদীৰ লেফ্ট বেংক চাইডে সোমাই আহিছে। মাছ নদীতে যাব পৰা নাই, তাৰ কাৰণে অবৈধ খননৰ মেইন কাৰণ হৈছে। তো এইখিনি অলপমান চেক কৰিব লাগে ফৰেষ্টে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। तामुलपुरनिफ्राय दीपक कुमार पाथौनि रिपर्ट, समनि रादाब।